এয়া হৈছে লুপ ৱাইপ বাইচাইকেল চেইন ক্লিনাৰ। ইয়াক বাইচাইকেলৰ চেইন ক্লিনিঙত ব্যৱহাৰ কৰা হয়। যেতিয়া বাইচাইকেলৰ চেইনত খুব ডাষ্ট হৈ যায় আৰু আমি যেতিয়া বাইচাইকেলৰ চেইনত আমি গ্ৰিজিং কৰোঁ বা অইলিং কৰোঁ, তেতিয়া তাৰ পাছতে ড্ৰাই এৰিয়াসমূহত খুব সোনকালে ডাষ্ট হৈ যায়। গতিকে এই ডাষ্ট আঁতৰাবৰ বাবে এই বাইচাইকেলৰ চেইন ক্লিনিংটো ব্যৱহাৰ কৰিব পাৰে। খুবেই এটা ভাল প্ৰডাক্ট, মই ইয়াক ব্যৱহাৰ কৰি চাইছোঁ। আহকচোন চাওঁ কেনেদৰে এই লুপ ৱাইপ বাইচাইকেল চেইন ক্লিনাৰটো ব্যৱহাৰ কৰা হয়। ফাৰ্ষ্ট অফ অল আমি বাইচাইকেল চেইন ক্লিনাৰটো ইউজ কৰাৰ আগত আমি অলপ ইয়াক চেক কৰি ল'ম। ইয়াৰ পাছত ইয়াৰ এডাল পাইপ দিয়া হৈছে, সেই পাইপডাল আমি ইয়াৰ নজলত লগাই ল'ম। ইয়াক আমি স্প্ৰে কৰিব পাৰোঁ এনেদৰে চেইনটো ঘূৰাই ইয়াক আমি লাহে লাহে চেইনত স্প্ৰে কৰিব পাৰোঁ আৰু ই লাহে লাহে অলপ সময়ৰ পাছত ইয়াক শুকান কাপোৰেৰে যেতিয়া আপোনালোকে মোহাৰি দিয়ে, তেতিয়াহ'লে চেইনডাল ক্লিন হৈ যাব। এয়াই আছিলে লুপ ৱাইপ বাইচাইকেল চেইন ক্লিনাৰ।